বাংলাদেশক ঘূৰাই লাগে ভাৰতত আশ্ৰয় লৈ থকা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। সোমবাৰে স্বদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈ আছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ইয়াৰ পাছতেই অগ্নিগৰ্ভা হৈছিল বাংলাদেশ। প্ৰতিবাদকাৰীয়ে লুটপাট কৰি লৈ গৈছিল প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সামগ্ৰী। বাংলাদেশৰ হিন্দুৰ ওপৰত চলোৱা হৈছে অত্যাচাৰ। আমাদের সবাই ইচ্ছা আমরা এদেশে থাকবো না। আমরা এদেশের যে সংখ্যালঘু আমরা নির্যাতিত হচ্ছি, আমাদের পূজা মন্দির ভেঙে দিচ্ছে, আমাদের বাড়িঘর লুটরাজ করছে, রাত্রিতে আমরা থাকতে পারছি না। আমরা সবাই একমতে এদেশে আমাদের নিরাপত্তা নেই, আমরা সবাই এদেশে থাকবো না। জ্বলাই দিয়া হৈছে শিল্পীৰ বাসগৃহ। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ আহ্বান, ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰি ঘূৰাই পঠিয়াব লাগে বাংলাদেশলৈ। SCBৰ সভাপতি মহবুব উদ্দিনে কয় যে আমি ভাৰতৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰো। শ্বেখ হাছিনাই বহুতো বাংলাদেশৰ নাগৰিকক হত্যা কৰিছে।